হাই বন্ধুসকল, আজি আমি কেইটামান এই ক্লাছটোত জেনেৰেল সায়েন্সৰ কেইটামান কোৱেশ্চন লৈ আহিছোঁ আৰু এই কোৱেশ্চন কেইটা আমি এই ভিডিঅ'টিত আলোচনা কৰিম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা কৰিলোঁ। তো আমি ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। কুৱেশ্যন নং 1 ইয়াত দিছে কোনটো ভিটামিনৰ অভাৱৰ ফলত হিমোফিলিয়া হয়। ইয়াতে অপশ্যন দিছে ভিটামিন এ, ভিটামিন ডি, ভিটামিন চি, ভিটামিন কে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভিটামিন কেৰ অভাৱত হিমোফিলিয়া হয়। নেক্সট কুৱেশ্যন, কোনটো ভিটামিনক এস্কৰ্বিক এচিড বুলি কোৱা হয়। ইয়াতে অপশ্যন দিছে ভিটামিন চি, ভিটামিন ডি, ভিটামিন ই, ভিটামিন B1। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ফাৰ্ষ্ট অপশ্যন আছে ভিটামিন চি, সেইটো। ইয়াৰে নেক্সট কুৱেশ্যন, চৰ্বি দ্ৰৱণীয় ভিটামিন হৈছে। ইয়াতে অপশ্যন দিছে ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই, ওপৰৰ সকলোবোৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ওপৰৰ সকলোবোৰ। মানে চৰ্বি দ্ৰৱণীয় ভিটামিনটো ইয়াৰে ওপৰত যিকেইটা ভিটামিন দিয়া আছে চবকেইটাৰ ফলত হয়। নেক্সট কুৱেশ্যন, নিয়চিন হৈছে ৰাসায়নিক নামজাৰ ভিটামিন। ইয়াতে অপশ্যন দিছে ভিটামিন B3, ভিটামিন B1, ভিটামিন B2, ভিটামিন চি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভিটামিন B3, অৰ্থাৎ ফাৰ্ষ্ট নম্বৰ অপশ্যনটো। ফেলাগ্ৰা ৰোগৰ পৰা আমাক সুৰক্ষিত কৰা ভিটামিনবিধৰ নাম কি। ফেলাগ্ৰা ৰোগৰ পৰা আমাক সুৰক্ষিত কৰা ভিটামিনবিধৰ নাম হৈছে, ইয়াতে অপশ্যন আছে ভিটামিন B5, ভিটামিন B7, ভিটামিন B3, ভিটামিন B4। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভিটামিন B3। নেক্সট কুৱেশ্যন, ৰেটিনল কোন ভিটামিনৰ বৈজ্ঞানিক নাম। ইয়াতে অপশ্যন দিছে ভিটামিন বি, ভিটামিন এ, ভিটামিন B3, ভিটামিন কে। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভিটামিন এ। ভিটামিন চি পোৱা যায়। তলত অপশ্যন দিছে বিলাহী, অমিতা, মধুৰিৱাচ, ওপৰৰ সকলোবোৰ। ভিটামিন চি ইয়াতে যিকেইটা অপশ্যন দিছে সকলোবোৰতে পোৱা যায়। গতিকে অপশ্যন ডিটো হ'ব ওপৰৰ সকলোবোৰ। নেক্সট কুৱেশ্যন, ভিটামিন এ আৱিষ্কাৰ কিমান চনত হৈছিল। ইয়াতে অপশ্যন দিছে 1910 চনত, 1923 চনত, 1950 চনত আৰু 1912 চনত। ইয়াৰ অপশ্যনৰ লাষ্টৰ অপশ্যনটো হ'ব 1912 চনত ভিটামিন এৰ আৱিষ্কাৰ হৈছিল। কোনটো ভিটামিনৰ অত্যাধিক পৰিমাণৰ ফলত যকৃতৰ ক্ষতি হয়। ইয়াতে অপশ্যন দিছে ভিটামিন B1, ভিটামিন B2, ভিটামিন B3, ভিটামিন ডি। ইয়াৰে অপশ্যনৰ ভিটামিন B3টো হৈছে শুদ্ধ উত্তৰ, অৰ্থাৎ ভিটামিন B3ৰ অত্যাধিক পৰিমাণৰ ফলত যকৃতৰ ক্ষতি হয়। নেক্সট কুৱেশ্যন, মস্তিষ্কৰ কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় ভিটামিনটোৰ নাম কি। ইয়াতে অপশ্যন দিছে ভিটামিন B6, ভিটামিন B9, ভিটামিন B12, ওপৰৰ সকলোবোৰ। ইয়াতে অপশ্যন ডিটো হ'ব ইয়াৰে অপশ্যন ডিটো হ'ব ওপৰৰ সকলোবোৰ। নেক্সট কুৱেশ্যন, মানৱ দেহৰ কোনটো অংগ জন্মৰ পিছত আৰু বৃদ্ধি নহয়। ইয়াতে অপশ্যন আছে নাক, চকু, কাণ, চুলি। এইটো সকলোৱে জানে আমাৰ জন্মৰ পিছত চকুৰ কোনো একো বৃদ্ধি নহয়। তো শুদ্ধ উত্তৰ চকু। সূৰ্যৰ বিকিৰণ কিমান শতাংশ শোষণ কৰে। ইয়াতে এনচাৰ আছে 10%, 80%, 70%, 90%। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 70%।
নেক্সট কুৱেশ্যন, কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে? ইয়াতে অপশ্যন আছে হাইড্ৰজেন, পানী, শূন্য, কাঁচ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শূন্য। বৈদ্যুতিক আধান কাৰেণ্টৰ এছআই একক কি? ইয়াতে অপশ্যন আছে এম্পিয়াৰ, জুল, কেলৰি, কুলম্ব। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এম্পিয়াৰ, অৰ্থাৎ 1 নম্বৰ অপশ্যনটো। নেক্সট কুৱেশ্যন, ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট কিহৰ পৰা বনোৱা হয়? ইয়াতে অপশ্যন আছে এলুমিনিয়াম, সি, তাম আৰু টাংষ্টেন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নং ডি, টাংষ্টেন। নেক্সট কুৱেশ্যন, আটাইতকৈ বুদ্ধিমান স্তন্যপায়ী প্ৰাণী কি? ইয়াতে অপশ্যন আছে কেংগাৰু, মানুহ, হাতী, ডলফিন। এইটো হৈছে অপশ্যন নং ডি, ডলফিন। নেক্সট কুৱেশ্যন, সূৰ্য পোহৰৰ কোনটো অংশৰ বাবে আমি গৰম অনুভৱ কৰোঁ? ইয়াতে অপশ্যন আছে মাইক্ৰ'ৱেভ, আল্ট্ৰা ভায়লেট, ইনফ্ৰাৰেড, দৃশ্যমান পোহৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নং ডি, ইনফ্ৰাৰেড। নেক্সট কুৱেশ্যন, মানৱ দেহৰ সকলোতকৈ ডাঙৰ আভ্যন্তৰীণ অংগটোৰ নাম কি? ইয়াতে অপশ্যন আছে কিডনী, পাকস্থলী, চকু, লিভাৰ। অৰ্থাৎ অপশ্যন নং ডি, লিভাৰটো শুদ্ধ আনচাৰ হ'ব। নেক্সট কুৱেশ্যন, বেক্টেৰিয়া মাৰিবলৈ তলৰ কোনটো ৰশ্মি ব্যৱহাৰ কৰা হয়? ইয়াতে অপশ্যন আছে গামা ৰশ্মি, অতি বেঙুনীয়া ৰশ্মি, লোহিত ৰশ্মি, আলফা ৰশ্মি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অতি বেঙুনীয়া ৰশ্মি। নেক্সট কুৱেশ্যন, সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি? ইয়াতে অপশ্যন আছে ছ'ন'গ্ৰাফ, অডিঅ'গ্ৰাফ, ফেডোমিটাৰ, বাৰ্কোমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ফেডোমিটাৰ। নেক্সট কুৱেশ্যন, কোনটো ধাতু পানীত জ্বলি উঠে? ইয়াতে অপশ্যন আছে এলুমিনিয়াম, ছ'ডিয়াম, বেৰিয়াম আৰু লিথিয়াম। ইয়াতে শুদ্ধ উত্তৰটো হৈছে ছ'ডিয়াম। নেক্সট কুৱেশ্যন, দৈত কি এচিড থাকে? ইয়াতে অপশ্যন আছে চাইট্ৰিক এচিড, লেক্টিক এচিড, ছালফিউৰিক এচিড আৰু এচিটিক এচিড। এইটো সকলোৱে জানে, এইটো হৈছে অপশ্যন নং বি, লেক্টিক এচিড। নেক্সট কুৱেশ্যন, ভিটামিন ডিৰ অভাৱত মানুহৰ কি ৰোগ হয়? ইয়াৰে অপশ্যন আছে ৰিকেটছ, ফেলাগ্ৰা, এনিমিয়া, কুকুৰী কণা। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰিকেটছ। নেক্সট কুৱেশ্যন, গছেৰ প্ৰস্তুত কৰা কোনটো পদাৰ্থ চামৰা উদ্যোগত ব্যৱহাৰ কৰা হয়? ইয়াতে অপশ্যন আছে টেনিন, মিউকিলেছ, লেটেক্স আৰু ৰেজিন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে টেনিন। নেক্সট কুৱেশ্যন, কোনবিধ ধাতুৰ গলনাংক আটাইতকৈ বেছি? ইয়াতে অপশ্যন আছে কপাৰ, টাংষ্টেন, ল' আৰু ব্ৰমিন। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে টাংষ্টেন। হাই বন্ধুসকল, আজিৰ ভিডিঅ'টোত এইকেইটাই আছিল। আপোনালোকৰ কিমানটা শুদ্ধ হ'ল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু নেক্সট এটা মই কুৱেশ্যন আপোনালোকৰ মাজত দি দিছোঁ। এইটো হৈছে মানৱ দেহত আটাইতকৈ ক্ষুদ্ৰতম হাড়ডাল ক'ত থাকে? হাতৰ গাঁঠি, আঙুলি, নাক নে কাণ? আপোনালোকে এইটো জানিলে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। তো আজিলৈ এইখিনিয়ে আছিল। ধন্যবাদ। জয় আই অসম। আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা থাকিল।